প্ৰথমতে মানে বাৰীটোত মানুহজনে আছিলে কাম কৰিবলৈ গৈছিলে আৰু কাম কৰিব যোৱাৰ সময়তে মানে বাঘটো ওলাই পেলাই মানুহজনক প্ৰথমতে এই কাণটো ছিঙি দিলে। কাণটো ছিঙি দিয়াৰ পিছতে তেখেতক ইয়াতো ধৰিছে, ইয়াত ধৰিছে, এই পেটত ধৰিছে, 3 জেগামানত ধৰিছে আৰু বাঘটো মানে তাতে পেলাই দিলে, তাকে বগৰাই পেলাই মানুহজনক। তাৰপিছতে ঘৰতে ইয়াত হাল্লা কৰিলে, তেতিয়া ঘৰৰ মানুহবিলাকে গৈ পেলাই বাঘটোক হেৰি কৰিলে, তেতিয়া মানুহজনক ধৰি আনিলে। ধৰি অনাৰ পিছতে আৰু গোটেই লগে লগে মানুহজনক মেডিকেলত নিয়া হ'ল। মেডিকেলত নিয়াৰ পিছতে আমি ক'লোঁ প্ৰশাসনৰ মানুহক মাতিব লাগে আৰু যিটো নেকি বাঘে ধৰা মানে যিবিলাকে নেকি ধৰি নিয়ে নেকি তেওঁবিলাকৰ পাৰ্টি আছে, আমি ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহক অতি সোনকালে মাতিব লাগে। কেলে কি বাঘটো ডাঙৰ আছে, আমি দেখিছোঁ আৰু ইয়াত আমাৰ ঘৰৰ ওচৰতে আছে গৰু ছাগলী, মানুহবিলাকো যায়। সেইকাৰণে অতি সোনকালে আপোনালোকে ইয়াৰ হেৰিটো কৰক, ফোনটো কৰক আৰু মাতি আনক এনেকুৱা বুলি ক'লোঁ। তো তাৰপাছতে থানাৰ পৰা যেতিয়া মানুহবিলাকে আহিলে, থানাৰ আৰক্ষী বাহিনী, আৰু তেওঁবিলাকে আহিলে আৰু অলপমান চালে আৰু তেওঁবিলাকে মনে মনে থাকিলে। তো আমি কৈছোঁ সোনকালে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহবিলাকক মাতক আৰু ধৰি লৈ যাওক, কেলে কি ইয়াতে 2জন মানুহক আঘাত কৰিলে এনেকৈ বুলি আমি কৈ আছোঁ। তেতিয়া তেওঁবিলাকে কৈছে বোলে আমি বোলে মাতিছোঁ নহয়, বোলে আহিব নহয় বোলে, এনেকৈ বুলি ক'লে আৰু তেওঁবিলাকে খঙতে চাইড হৈ ওলাই গুচি গ'ল তেওঁবিলাকে। তো আমি কৈছোঁ আপোনালোকে যাব নালাগে, আপোনালোকে ইয়াতে থাকক, পাব্লিক মানুহবিলাকক আপোনালোকে তাত যাবলৈ নিদিয়ক, কেলে কি বাৰে বাৰে আঘাত কৰি আছে, সেইকাৰণে আপোনালোকে ইয়াত থাকক আৰু আপোনালোকে চাওক এনেকৈ বুলি আমি তেওঁবিলাকক ক'লোঁ। তেতিয়া আৰক্ষী বাহিনী খঙতে গুচি গ'ল। আৰু বন বিভাগৰ মানুহ আহিছে নাই? ফৰেষ্টৰ নাই অহা, বন বিভাগৰ মানুহ নাই অহা, এতিয়ালৈকে আহি পোৱাই নাই। ঘটনা হোৱা কিমান দেৰি হ'ল? ঘটনা হোৱাৰ এতিয়া 1 ঘণ্টা হ'ব আৰু এনেকুৱা। এইটো আৰক্ষী বাহিনী থকা সময়তো মানুহজনক ধৰিলে, তেওঁবিলাকে আলিতে থিয় হৈ চাই আছে আৰু বাকী মানুহবিলাকে মানে অলপ বাৰীৰ কাষত গৈছিলে, তেতিয়া আৰু এজনক আঘাত কৰিলে আৰু চকুৰ ওচৰতে ধৰিলে, ইমানেই আছিলে। হেৰি আমাৰ কি হ'ল মানে এই বগৰীবাৰী এটা আছে ন, বগৰীবাৰীত মানে বাঘ এটা ওলালে। সেই মানুহজন যোনটো বগৰীবাৰী আছিলে, সি বগৰী ছিঙিবলৈ যাওঁতে বাঘ এটা মানে তাক মানে মাৰিলে। বাঘ তাতে আছিলে চাগে, বাঘটো মাৰিলে। তাৰপিছত আকৌ তাৰ ভাইটো বাগানত কিবা কাম কৰি আছিলে, সি আহি পেলাই আমি গোটেইখিনি ৰাইজৰ মানুহখিনি গোট খালোঁ ন। তাৰপিছত গৈ পেলাই চাইছোঁ মানে ভায়েকে যোৱাৰ লগে লগে বাঘে মানে বগৰীবাৰীৰ পৰা জঁপিয়াই আহি ভায়েকক মানে মাৰিলে। তাৰপিছত বৰপথাৰ থানাৰ পৰা মানুহ আহিছিলে, তেওঁবিলাকে একো সুধ বিচাৰ নকৰিলে, ৰাস্তাতে ৰৈ থাকিলে। একো ফৰেষ্টাৰৰ মানুহ কোনো অহা নাই, নাই একো ব্যৱস্থা কৰা নাই। তেওঁবিলাকে কৈছে আমি যাম বোলে, পঠিয়াম, তেতিয়া মানুহ আহিব, আমি ফোন কৰি আছোঁ, মানুহ অহা নাই। তো আমি কৈছোঁ মানুহ যদি ইয়াত আপোনালোকে যদি ফৰেষ্টাৰৰ মানুহ যদি মাতিব নোৱাৰে, আপোনালোকে কেলৈ আহিছিলে? আপোনালোকে ফৰেষ্টাৰৰ মানুহ লৈ পেলাই আহি পেলাই বাঘটো ধৰি পেলাই আমাৰ চকুৰ আগত ধৰি পেলাই লৈ যাওক। ইয়াত আকৌ কোনোবা যাব, আকৌ কাকবা মাৰিব, থানাৰ OC পুলিচ আহি পেলাই চাই পেলাই গুচি যাব। আমি সেই তেনেকৈ ক'লোঁ, তেওঁবিলাকে গাড়ী ওলাই পেলাই। এতিয়া আপোনালোকে আতংকত হ'বলগীয়া হৈছে। এতিয়া ৰাতি কোনোবা মানুহ ওলাব, ৰাস্তা ঘাটে মানুহ গৈ থাকে, কাকবা যদি এটেক কৰিব, হয় নাই? এতিয়া ৰাস্তাৰ ওচৰতে বাৰী আছে। দুজন মানুহ তেওঁবিলাকৰ নাম কি আছিল? পৰেশ বুঢ়াগোহাঁই আৰু দেৱানন্দ বুঢ়া, ককাই ভাই। এজন আমাৰ 60 মান হ'ব, এজন 45 মান হ'ব। আমি নিৰাপত্তা বিচাৰিছোঁ, কেলে ফৰেষ্টাৰ ডিপাৰ্টমেণ্টে আহক, বাঘখন তেওঁবিলাকে কেনেকুৱা পৰিস্থিতিত ধৰি পেলাই নিয়ে, আমি সেইটোৱে বিচাৰোঁ। দেখা পোৱা গৈছে হাতে হাতে ধৰাটো মানে চাব বিচাৰিছোঁ, তেওঁবিলাকে ধৰি পেলাই নিব লাগিব। কেলে কি তেওঁবিলাকে আহিব, ধৰি লৈ গ'লোঁ আমুক তামুক কেতিয়াবা কৈ দিব ন, কিন্তু বস্তুটো ইয়াতে থাকিব। আমি কি বিচাৰোঁ, তেওঁবিলাকে আহি আমাৰ চকুৰ আগত ধৰি পেলাই বস্তুটো লৈ যাব। কিবা জীৱ জন্তু আক্ৰমণ কৰিছে নেকি? তেনেকুৱাতো কৰা নাই, প্ৰথম এইটোৱে। আগত কৰিছে, এতিয়া আপোনাৰ 10 বছৰ আগতে কৰিছে, আৰু এইটোৱে বাছ এইটোৱে।